পাৰ হৈ পেলাই সেই পানী চাইছোঁ। এটা সৌভাগ্য বুলি ক'ব লাগিব যে এই নটা ল'ৰা ছোৱালীৰ জীৱন ৰক্ষা কৰিছে। তাত এজন উদীয়মান যুৱকে যথেষ্ট পৰিমাণে সহায় কৰিছে, মই তেওঁকো ধন্যবাদ জনাইছোঁ। আৰু এইটো আমাৰ দেশৰে অৱস্থা যে নদীয়ে ভাঙিছে, মানুহ স্থানান্তৰিত হৈছে, তাত বিদ্যালয় নাই, নদী পাৰ হৈ বিদ্যালয়লৈকে আহিব লাগিব। কিন্তু আমি মুখত কৈ আছোঁ একেবাৰে শিক্ষাৰ সমস্যা প্ৰায় সমাধানেই হ'ল বুলি আমাৰ মন্ত্ৰী মহোদয়ে কৈ থাকে। কিন্তু আজি যিটো অৱস্থা, শিক্ষাত যে পয়া লগা এটা অৱস্থা বিৰাজ কৰিছে, এইটোৱে প্ৰমাণ কৰে যে এখন বেকীৰ দৰে বিশাল নদী পাৰ হৈ আহি পেলাই সৰু সৰু বাচ্চাবিলাকে 5 বছৰ 4 বছৰৰ বাচ্চাই ইয়াতে আহি পেলাই পঢ়িব লগা হোৱাৰ ফলত এই ধৰণৰ জীৱনৰ ৰিস্ক আহিছে, জীৱনৰ প্ৰতি সংশয় আহিছে, নৌকা ডুবি হৈছে। এতিয়া DC মহোদয় আহিছে, তাতে এটা অংগনবাদী কেন্দ্ৰ আছে, চাবই নোৱাৰি। এই অংগনবাদী কেন্দ্ৰটো উন্নত কৰাৰ কাৰণে তেওঁ চিন্তা ভাৱনা কৰিছে। এতিয়া তাতে এটা চেণ্টাৰ এটা কৰাৰ কাৰণে শিক্ষাত যাতে সেই সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিব নালাগে, তাৰ ব্যৱস্থা কৰাৰ কাৰণে দুটা প্ৰস্তাৱ আহিছে আমাৰ সন্মুখলৈকে। এই দুটা প্ৰস্তাৱ এটা DC ব্যৱস্থা ল'ব লাগিব, এইটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বিষয়। কাৰণ ইয়াতে ইপাৰে 2খন LP স্কুল আছে, ইয়াৰ 1খন LP স্কুল উঠাই নিলে ইপিনৰ ৰাজ্যৰ আকৌ আপত্তি হ'ব বিৰাট ভয়ংকৰভাৱে। এইবিলাক বিষয় হুলস্থুল লাগি যাব। এইবিলাক বিষয় সহজে সমাধান নহয়। নতুন LP স্কুল পতাৰটো প্ৰশ্নই নাই, এইটোতো চৰকাৰে নাপাতে। যেনেকৈ এই ল'ৰা ছোৱালীবিলাক নিৰাপদে শিক্ষা গ্ৰহণ কৰিব পাৰে, এই বিষয়টো এটা জটিল বিষয়। আৰু এই জটিল বিষয়টো DC অহাই মই ভাল পাইছোঁ। আমি বিচাৰিছে, কিন্তু নাও এখন পাৰ্মানেণ্টলিটো দিব নোৱাৰে। ইয়াততো আৰু ব্ৰিজ পাতাৰ কথাটো আহিবই নোৱাৰে। এতিয়া ব্ৰিজৰ কথাটো অহাই নাই, এতিয়া বিবেচনাধীন হোৱাও নাই। এতিয়া ব্ৰিজৰ বিষয়টোও নাহে। 60 ঘৰ মানুহৰ কাৰণে এখনতো ব্ৰিজ নহয়, সম্ভৱ নহয়। এতিয়া নদীৰ লগত আমি সহবাস কৰিছোঁ, নদীৰ লগত সহবাসে কৰিব লাগিব। কিন্তু উন্নত ধৰণৰ নাওঠাও যাতে চলাব পৰা যায়, চৰকাৰে সেই ক্ষেত্ৰত যদি কিছু ছাবচিডিও দিয়ে, তেতিয়াহ'লে মানুহৰ নাওখনি চলিব পাৰিব। बाक्सा जिल्ला खख्लाबारि हजुआ सकनि KK रडजों थांनाय लामायाव थानाय MB रिफाइनिं हाउसआव मबाइल ग्लास गावनायखौ गोरलैयैनो फाहामनो हानाय गोदान OCA मेसिन लानानै फैदों। नोंथांमोना खम बेसेनावनो गाव गावनि मबाइल ग्लास बायनायखौ MB रिफाइनिं हाउसआव फाहामनो हागोन। मबाइल ग्लास बायनायखौ फाहामनायजों लोगोसे मबाइलनि बायदि रोखोमनि बाहागो आरो बायदि रोखोमनि मबाइलनि गाज्रि जानायखौ बे MB रिफाइनिं हाउसआव फाहामनो हागोन। बायदि रोखोमनि मबाइल ग्लास, मबाइल टेम्पार, मबाइल चार्ज, हेडफोन, पेन ड्राइव, मेमोरी आरो मबाइल बेटारि, कम्पिउटार, माउस, कम्पिउटार कीबोर्ड आरो मबाइलनि बायदि रोखोमनि बाहागोफोरखौ मोननो हागोन। MB रिफाइनिं हाउसआव फोरमायनाय बायदिब्ला दासान्दिनिफ्राय लानानै फैगौ दिवालीसिम डिसकाउन्ट होगासिनो। मख'नो गोनांदि MB रिफाइनिं हाउसआव गुबुन हादोर एबा भुटान हादरनिफ्राय माखासे सुबुंफोराबो बायदि रोखोमनि मबाइलफोरखौ फाहामथाय होफैयो। आबुं मोनथिनो थाखाय 8471972412 नङाब्ला 7002741465 जानबुं अनजिमायाव जगाजग खालामनो हागोन। सम फुंनि 8:30 रिंगानिफ्राय मोनाबिलिनि 8:30 रिंगासिम।